ফলৰ গণিত বিষয়ৰ আজি অধ্যায় 2 ভগ্নাংক আৰু প্ৰাথমিক পাঠটিৰ আজি মই পঢ়াব বিচাৰিছো ভগ্নাংকৰ গুণনীয়। ভগ্নাংকৰ গুণনীয় নিৰ্ণয়। ছাত্ৰ ছাত্ৰীসকলে ভগ্নাংকৰ গুণনীয় কেনেকৈ নিৰ্ণয় কৰিম তাৰে উপায় আপোনালোকৰ কিতাপত আপোনালোকৰ পাঠ্যপুথিত দিয়া আছে। এই নিয়মটো বা উপায়টি ছাত্ৰ ছাত্ৰীসকলে মুখস্থ কৰিলে বেছি সুবিধাজনক হ'ব। গতিকে ছাত্ৰ ছাত্ৰীসকলে মুখস্থ কৰিবলৈ চেষ্টা কৰিব। মই ইয়াতে পাতি দিছোঁ কোনো ভগ্নাংকৰ গুণনীয় সমান ভগ্নাংকটোৰ লগৰ গুণনীয় বাই ভগ্নাংকটোৰ হৰৰ গুণিত। ভগ্নাংকৰ গুণনীয় নিৰ্ণয়ৰ উপায় হৈছে আমাৰ কোনো ভগ্নাংকৰ গুণনীয় সমান ভগ্নাংকটোৰ লগৰ গুণনীয় ডিভাইডেড বাই ভগ্নাংকটোৰ হৰৰ গুণিত। তো ছাত্ৰ ছাত্ৰীসকলে ইতিমধ্যে গুণনীয় বা আমি গুণনীয় পালন কি বুলি জানো উৎপাদক। গুণনীয় বা উৎপাদক আমি বা উৎপাদক। স্বাভাৱিক সংখ্যা বা পূৰ্ণ সংখ্যাৰ ক্ষেত্ৰত উৎপাদক বা গুণনীয় কেনেকৈ নিৰ্ণয় কৰোঁ আমি নিশ্চয় জানি আহিছোঁ, আৰু গুণিতক কেনেকৈ উলিয়াওঁ বা নিৰ্ণয় কৰোঁ আমি জানি আহিছোঁ। গতিকে ইয়াতে তোমালোকৰ অনুশীলনী 2 দিয়া আছে যে তলৰ পূৰ্ণাংকবোৰৰ প্ৰতিটোৰ 4টাকৈ গুণনীয় নিৰ্ণয় কৰা। তাৰে এটা হৈছে 1 সমাধান 4/5। এই পূৰ্ণাংকটোৰ 4টা গুণনীয় নিৰ্ণয় কৰিব লাগে। তো আমি জানো যে কোনো এটা সংখ্যা উৎপাদক বা গুণনীয়বোৰ সীমিত বা লিমিটেড, আৰু কোনো এটা সংখ্যা স্বাভাৱিক সংখ্যা বা পূৰ্ণ সংখ্যা গুণিত অসীমিত বা অসংখ্য আমি গুণিত পাওঁ, কিন্তু আমি গুণনীয় বা উৎপাদকটো সীমিত হিচাপত পাওঁ। গতিকে কিন্তু ইয়াতে মন কৰিবলগীয়া কথা যে ভগ্নাংকৰ গুণনীয় সীমিত নহয়। ভগ্নাংকৰ গুণনীয়বিলাক আমি অসংখ্য পাওঁ। গতিকে প্ৰশ্নত তোমালোকৰ অনুশীলনী দিয়া আছে যে কেৱল মাত্ৰ তলৰ পূৰ্ণাংকবোৰৰ পৰা 4টাকৈ গুণনীয় নিৰ্ণয় কৰা। গতিকে আমি ইয়াত এই ভগ্নাংকটোৰ 4টা গুণনীয় নিৰ্ণয় কৰিবলৈ চেষ্টা কৰিম। তো এই 5/4 ভগ্নাংকটোৰ 4টা গুণনীয় নিৰ্ণয় কৰিবলৈ যাওঁতে আমাক দিয়া এই উপায়টোৰে আমি আৰম্ভ কৰিবলৈ চেষ্টা কৰিম। প্ৰথমে আমি আৰম্ভ কৰিম 4ৰ গুণনীয়কবোৰ হ'ল
আমি জানো যে 4 গুণিত লিখিবা আৰু কি আছে 1 2 4 4 এই তিনটাই উৎপাদক আকৌ ঠিক তেনেকৈ আমাৰ এই ভগ্নাংকটোৰ হৰত এটা 5 ইয়াতে কি আছে ভগ্নাংকটোৰ হৰৰ গুণিত গতিকে 5ৰ গুণিতবোৰ আমি উলিয়াব চেষ্টা কৰিম 5ৰ গুণিত পাঁচ 10 15 এনেকৈ ইত্যাদি যেটা আমি জানো যে কোনো এটা স্বাভাৱিক বা পূৰ্ণসংখ্যা গুণিত অসংখ্য গতিকে আমি 5ৰ গুণিত অসংখ্য পাই গৈ থাকিম কিন্তু আমাৰ 4 গুণিত গুণনীয় বা উৎপাদকটো আমাৰ যিকোনো স্বাভাৱিক সংখ্যাৰ ক্ষেত্ৰত সীমিত গতিকে ইয়াতে আমি এই 4ৰ গুণনীয় আৰু 5ৰ গুণিতকৰ সহায় হৈ আমি এতিয়া মূল ভগ্নাংকটো এতেকে 4 ভাগৰ 5ৰ 4টা গুণনীয় হল কি পাইছে আমি 1/5 2/10 4/15 আৰু আমি লিখিব পাৰো ইয়াৰ পৰা আমাৰ কেইবাটাও আমি গুণনীয় পাম গতিকে আমি আৰু লিখিব পাৰো 2/5 যেহেতু আমাৰ প্ৰশ্ন 4টাই গুণনীয় লিখিব দিছে গতিকে আমি এই 4টা লিখিলে হৈ যাব কিন্তু আমি আগতে কৈ আছো যে যেহেতু কোনো এটা ভগ্নাংকৰ গুণনীয়টো অসংখ্য পোৱা যায় গতিকে আমি যদি 5ৰ গুণিত আৰু ভাগ কৰোঁ তেতিয়াহ'লে ইয়াৰ পৰা আমি কেইবাটাও গুণনীয় পাই গৈ থাকিম তো আমাক প্ৰশ্ন মতে আমাক 4টা গুণনীয় যেহেতু উলিয়াব দিছে গতিকে আমি এই 4টা গুণনীয় পাই গ'লো তো 4 ভাগৰ 5ৰ 4টা গুণনীয় আমি এনেদৰে লিখি উলিয়াই দিলে হ'ব বাকী অনুকূলীয় থকাবিলাক তোমালোকে এই ওপৰত লিখি দিয়া উপায়টোতে অনুসৰণ কৰি ধুনীয়াকৈ কৰিবলৈ চেষ্টা কৰিবা তাৰ আজিলৈ ভগ্নাংকৰ গুণনীয় পাৰ্টিত ভগ্নাংকৰ গুণনীয় নিৰ্ণয় কেনেদৰে আমি কৰোঁ ইমানতেই মই শেষ কৰিব বিচাৰিছোঁ গতিকে আজিলৈ সামৰিছোঁ নমস্কাৰ।